Hello everyone. বুলি ভাবিলে আপোনালোকৰ লগত ভিডিঅ'টো ভাল পালে শেষলৈকে চাই যাব।
মিলাই ল'ম। হেল্ল' গাইজ, এতিয়া ডিমৰ জোল হ'বৰে হৈছে আৰু মানে আলু মটৰ গোটেইখিনি দি দিলোঁ। এতিয়া অলপ অলপকৈ পানী দি সেইখিনি মটৰখিনি আলু বাৰু সিজি আছে। মটৰখিনি সিজালৈকে অলপ দেৰি পানী অলপ অলপকৈ দি ভাজি থাকিম। যেতিয়া মটৰখিনি 90% মান সিজি যাব তাৰপিছত পানী মিলাই ল'ম। পানী সম্পূৰ্ণ যিমানখিনি লাগে মই আৰু ভাইটিৰ কাৰণে বনাইছোঁ। সম্পূৰ্ণ পানীখিনি দি ডিমখিনি দি দিম। এতিয়া উতলি আছে, মানে হৈ আছে। এফালে পানী পাতি থৈছোঁ গেছত আৰু পানীও লাগিছে। এনেকৈ জালুক দিব নোৱাৰোঁ, মাৰ হাই প্ৰেছাৰ আছে। হাই প্ৰেছাৰতেনো জালুক খালে বেয়া, সেইকাৰণে জালুক দিব নোৱাৰোঁ। জালুকীয়া খোৱাহেঁতেন ভাল আছিলে, কিন্তু কোনো কথা নাই। প্লিজ কমেণ্ট কৰি জনাব। আজি দুপৰীয়া সাজত এনেকৈ চিম্পুলকৈ নেমু অকণমান কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু ডিমৰ জোল। হেল্ল' গাইজ, এতিয়া ভাত পানী খাই আমি আজৰি হ'লোঁ। বাচনো ধুলোঁ, বাচনখিনি ধুই আহি ভেচলিন অকণমান সানি দিছোঁ। ঠাণ্ডা দিনত পানী চানীবোৰ চুই থাকিলে হাতটা ৰাতিপুৱা গা ধুই সানিছিলোঁ, কিন্তু কিবা পকৰি ধোৱা টাইপৰ হৈ যায় যে, সেইকাৰণে টানি ধৰে অলপ। সেইকাৰণে আকৌ এবাৰ সানি দিলোঁ। আমাৰ এইফালে বতৰ বহুত বেছি বেয়া, বৰষুণো দিছিলে কালি অলপ। আজি বৰষুণ নাই দিয়া যদিও বতাহ মাৰি আছে আৰু গাবোৰ বহুতৰে বেয়া হৈছে। সেইটো ছিজন পৰিছেই, গা বেয়া হয়ে মানুহৰ। আৰু মই এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাত পানী খাই বাচন ধুই উঠিছিলোঁহে। এয়া দেখিছেনে, বান্দৰ আহিলে। আমাৰ এইফালে মাজে মাজে এনেকৈ আহি থাকে। আপোনালোকৰ ফালে বান্দৰ আহেনে ক'বচোন। আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো অল কৰি দিব। আজিলৈ আহিছোঁ, বাই।